গুড মৰ্ণিং গাইজ। ৰাতিপুৱা ফটককৈ সাৰ পালোঁ, ভোক লাগি গ'ল মানে। এতিয়া চাহ খাব গৈ আছোঁ মানে আৰু ইয়াতে ক'ত খোলা আছে চাব লাগিব। এনেই ঠিকে আছে, স্পীড ব্ৰেকাৰটো বেছি আছে আৰু এই কুকুৰকেইটা এই চাইডে বোলে আকৌ কি কৰিছে ৰাতিপুৱা ৰাস্তাত। দোকান খোলা পাম নে নেপাম জানো। ইমান ৰাতিপুৱা এই গৰু ক'ত হৈ আছে? গৰু দোকান ক'ত খোলা আছে? আকৌ দোকান খোলা আছে, কিন্তু জিপিএছ চলে নচলে এইটো নাজানো। তই আহি গ'লে পিছে পুৰা মাল মাৰি আছো নেকি? কিমান মাৰিল? 700 টকা মাৰিলোঁ। 700 গোটেই ৰাতিটো নেকি? ন 12টাৰ পিছত? অকল 4টালৈকে, মানে 3 ঘণ্টা আৰু। হাৰ্ড ৱৰ্কিং কৰিছোঁ আৰু। অঁ আচ্ছা, কষ্ট কৰিছ মানে। ফলটো চাওঁ। নাই সেইটো নহয়। অঁ দুটাটো লৈ ফুৰ নেকি মোবাইল? নহয়, এইটো ডিছপ্লেটো প্ৰব্লেম আছে যে। অঁ আচ্ছা 15 প্ৰ'টো কি কৰিলি? নাই সেইটো আছে। ৰুমত থৈ দিয়া নেকি? মানে এনেকুৱা ৰাতিত লৈ নুফুৰ মানে? চোৱাম নকৰোঁ মই। অঁ আচ্ছা আজি এইটো পালোঁ বাৰু, এইচ ডি টেপটো 130 ইনচেণ্টিভ। তাৰপাছতে ক'ত গাইব হৈ গ'ল গাইজ চাওক, 4 ঘণ্টাত 566, বহুত কম দি আছে। পইচা বহুত কম দি আছে। তো চাহ খাবি নেকি? হা চাহ খাবি নেকি? খাব লাগিছিলে, মানে চাহটো খাই লওঁ ব'ল আৰু, তাৰপিছত বাকী হিচাপটো দেখা যাব। আচ্ছা তো চাহটো খাই লওঁ না। ముండి చక్కెర కొంచెం మొత్తం పోడు. సిగరెట్ ఇరుకా ఇలియా? అయ్యో চাহটো পাবি আৰু চিগাৰেটটো নাপাওঁ আৰু।